Good morning guys, welcome back to my channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি কোনোবা সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যোৱাকালি যেহেতু মই ভিডিঅ' আপলোড দিব পৰা নাছিলো কাৰণ মোৰ এক্সাম আছিল, তো চাই থাকক আজি গোটেই দিনটো মই কি কৰোঁ। আৰু এতিয়া বাজে 10:50 11টা বাজে। আৰু এতিয়া মই প্ৰথমতে বিছনাখন চাফা কৰি ল'ম আৰু তাৰপিছত লাহে লাহেকৈ মই গোটেই কাম কৰি থাকিম। ইমান টাইম ইমান দেৰি হৈ গ'ল, মই একো কাম কৰা নাই আৰু কৰিম। আজি গৰমত লাইনটো বাৰে বাৰে ডিষ্টাৰ্ব কৰি আছে আৰু কাৰণে সেই বতৰটো ইমান ভাল নহয়। বাহিৰত বৰষুণ পৰি আছে, সেইকাৰণে মই কাপোৰবোৰ উঠাই লৈ গ'লোঁ মানে লৈ যাম এতিয়া ভিতৰত, কাৰণ ইমান বৰষুণ পৰি আছে। আহিছে বৰষুণ, চাই থাকক বাকীখিনি। আৰু এয়া চাওক বাহিৰত কিমান জোৰে বৰষুণ পৰি আছে। বৰষুণ পৰিলে মনটো ভালে লাগে, কিন্তু
ইমান গৰমৰ পিছত এতিয়া যে বৰষুণটো আহিছে, ৰাতি আহিলে ভাল লাগিলে হয়। এতিয়া ৰাতিপুৱাতে আহি পেলাই চব ঠেক কৰি দিলে। যি কি নহওক বৰষুণ পৰিলে মনটো ভালেই লাগে। তুই এনে দিলি তাই তোর বৃষ্টি আমি একটু পেতে চাই। তুই এনে দিলি তাই তোর বৃষ্টি। আৰু এয়া দেখা পাইছে এইটো ৰুমলৈকে পানী আহি গৈছে আৰু এইটো ৰুমত অহা পানীবোৰ মোৰ ৰুমলৈকে ঘূৰি যায়। তো মোৰ বহুত প্ৰব্লেম হয়, এইটো একদম অৱস্থা নাই। আৰু ইমান জোৰকৈ বৰষুণ পৰি আছে যিহেতু এইটো ৰুমত পৰিব, যিহেতু ভাল নহয়। এইবোৰ মই বাল্টি দি দিছোঁ পানী জমিবৰ কাৰণে, যিহেতু ইয়াত পানীৰ বহুত কষ্ট। আৰু এয়া আপোনালোকে দেখা পাইছে বৰষুণ পৰি আছে। ইমান জোৰকৈ বৰষুণ অহা বাবে মই কাপোৰবিলাকো ঘৰত মেলি দিলোঁ আৰু বাহিৰলৈ দেখাইছে। হাই গাইজ, মোৰ ভাত বনোৱা গোটেই কাম শেষ। কিন্তু আজি ভাত বনাব যাই মই কিবাকে বাচিলোঁ। গেছৰ পৰা এনেকৈ জুই জ্বলি ওলাইছিলে, এবাৰ নহয় দুবাৰকৈ। কিবাকে মই চব বন্ধ কৰি থলোঁ আৰু নাজানো আজি কি হৈ গ'লে হয়, কেনেকৈ যে বাচিলোঁ মই। বাই চান্স বাচি গ'লোঁ আৰু দেই। মই ভাত খাই ল'লোঁ, যিহেতু সেয়া অহাতে দেৰি হ'ব, তো মোক খাই ল'ব ক'লে। আৰু কি ক'ম আৰু আজি কাম চাম শেষ। মই অকণ ৰেষ্ট লৈ লওঁ, যিহেতু কাইলৈ মোৰ এক্সাম আছে, অকণমান পঢ়িব লাগিব ৰাতি। তো আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।